এই সন্তানটি বৈকুণ্ঠ প্ৰয়াণ হৈছে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সমূহ ৰাইজে একত্ৰিত হৈ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত এইখিনি প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ আত্মাই সদ্গতি লাভ কৰে সেইখিনি প্ৰাৰ্থনা কৰোঁ কৃষ্ণ আও হৰি ফাঁসি বিচাৰিছো হত্যাকাৰীক ফাঁসি দিয়া মাতৃ নামৰ অযোগ্য ফাঁসি দিয়া মাতৃ নামৰ কলংক ফাঁসি দিয়া এইটো কাৰণে কৰিছোঁ সি ইয়াতে মাৰা বুলি কৈছে আৰু আমি ইয়াতে উদ্ধাৰ কৰিছোঁ তাৰ আত্মাৰ শান্তিৰ কাৰণে আমি ঘোষা আমি গাইছোঁ আমি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু আমি তাৰ চিৰশান্তিৰ কাৰণে আমি এক মিনিট সময় সকলো ৰাইজে মিলি আমি বশিষ্ঠ বিজয়পুৰ অৰুণজ্যোতি অৰুণগিৰি আমাৰ ইন্দিৰানগৰ বৈকুণ্ঠপুৰ আমি গোটেই আয়তীসকল আমাৰ হেমভাই আশ্ৰমৰ আমাৰ দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটৰ সকলো ল'ৰা ছোৱালী আমি মিলি আমি তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে আমি এক মিনিট সময় মৌনতা প্ৰাৰ্থনা কৰিছোঁ সেইকাৰণে মই আহ্বান জনাইছোঁ মইতো কাৰোদৰে আহ্বান জনাইছোঁ যাতে এই কেছটোত কোনো এডভকেটে এই কেছটো নলয় যিটোৰে এটা বদনাম কৰি পেলালে এতিয়া আমাৰ এনেকুৱা ভয় হৈছে আমাৰ ল'ৰা ছোৱালীও আমাক এতিয়া ভয় কৰে নেকি কিজানিবা হত্যা কৰোঁ এনেকুৱা যেন এটা অনুভৱ হৈছে চব ল'ৰা ছোৱালীয়ে এতিয়া মাকবিলাকক ভয় কৰে নেকি কিন্তু কিছুমান এনেকুৱা মাক আছে যে ল'ৰা ছোৱালীৰ কাৰণে প্ৰাণ ত্যাগ কৰি আছে কিন্তু তাৰে মাজতে আৰু এনেকুৱা মহিলাও ওলাইছে এনেকুৱা মাতৃও ওলাইছে গতিকে এইবিলাক মাতৃ নামৰ অযোগ্য সিহঁতক কঠোৰতম শাস্তি দিব লাগে কোনো কাৰণতে যাতে বাহিৰ ওলাব নোৱাৰে এইটো ব্যৱস্থা কৰিব লাগে আৰু মই এই চেনেলৰ থ্ৰুদি এটা ক'ব খুজিছোঁ আজিকালি আমি ছোৱালীবিলাকক শাসন কৰিব নালাগে ছোৱালীবিলাকে ঠিকে সংস্কাৰিত হৈ থাকে কিন্তু এতৰপ বোৱাৰীহে এইবিলাক কাম কৰি আছে এইটো মন কৰিব বোৱাৰীবিলাককহে এতিয়া শাসন কৰিব লগা হৈছে বেছিভাগ পৰকীয়া প্ৰেমত মানে মজগুল হৈ আছে আৰু এইটো তাৰে পৰিণতি